এডাল বিয়াৰ মালা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ এইটো ভিডিঅ' চাই বহুত বেছি ভাল পাব। আজি আছোঁ এয়া মোৰ লগৰজনী ঘৰত, মানে ৰিংকিহঁতৰ ঘৰত আহিছোঁ। তাই মানে ছোৱালীজনী আজি অন্নপ্ৰসন্ন হয়, মুখত ভাত দিয়া। সেইকাৰণে মই কালিয়ে আহিলোঁ বাৰু, কালি ভিডিঅ' নকৰিলোঁ আৰু আজিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে চাই দিব ভিডিঅ'টো শেষলৈকে। এয়া হালধিৰ কাৰণে ড্ৰেছ ৰেডি কৰি আছে পিহুৰ। এতিয়া আমি দুজনী মানে ৰেডি হ'মগৈ। ইয়াত মানে বিয়া নিচিনা নিয়ম হ'ব, আপোনালোকক সকলোবোৰ দেখাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। পানী তুলিব যাবলৈ একদম য়েল্ল' শাৰী লগাই লৈছোঁ। ইয়াত মানে য়েল্ল' কালাৰ শাৰী পিন্ধি মানে পানী তুলিব যায়। সেইকাৰণে আমি চব ৰেডি হৈছোঁ, ৰিংকিহঁতো ৰেডি হৈ আছে, ময়ো ৰেডি হ'লোঁ। এতিয়া পানী তুলিবলৈ যাম আৰু মানে অন্নপ্ৰসন্নৰ নিয়মটো ইয়াতে কৰাই নিব আৰু ৰিচিপশ্যনটো হোটেলত দিব। চব দেখাই থাকিম আপোনালোকক আজি, আৰু বহুত লগৰবিলাককো লগ পাম, চাই থাকিব ভিডিঅ'টো। রামচন্দ্র আইছে তোলা কইছে তাকে দেখি আমার কন্যায় ককাল ঘুরোই নজিব ও সারি বিয়া হইছে এ পানি তুলিবা যাব লাগছে পুরা ইয়াতে সেৱা চেৱা কৰি আছে, কিবা নিয়ম কৰিব চাগে ইয়াতে, মই নাজানো। মই আপোনালোকক চব দেখাই থাকিম, চবৰে নিয়মবিলাক বেলেগ বেলেগ যিহেতু। কি কৰিব মামী, কি কৰিব? পানী নুতুলে? পানী তুলি কিন্তু আমাৰ কিন্তু কুঁৱাত উঠায় বিয়াবিলাকত। মঞ্চন মাৰি
এতিয়া তাইক গা ধুৱাব কিবা হালধি ৰচমো হয় বোলে ইয়াতে বিয়াৰ নিচিনা ইয়াত তাইক হালধীয়া ড্ৰেছ পিন্ধাই দিছে টিকলু সেয়া অকণমানি প্লেটখনত হালধি আনিছে এতিয়া হালধি লগাব তাইক হৈ গ'ল Mom. এয়া তাইক গা চা ধুৱাই কৰি আনি এতিয়া মুখত ভাত দিবৰ কাৰণে মানে তাইক ৰেডি কৰি আছে কিবা কিবি পিন্ধাব লাগে বোলে আৰু এই ফ্ৰকটো ডাঙৰো ন তাই মানে একদম অশান্তি পাইছে আৰু গৰমত এয়া মালাও পিন্ধাই দিছে ধুনীয়াকৈ আৰু মূৰতো এডাল কিৰিটি নে কিবা এটা মাৰিব বোলে এয়া চব মাৰি দিব মানে মুখত ভাত খোৱাৰ সময়ত চব মাৰি দিয়ে নিয়ম থাকে ৰাগতি আছে ইমান বস্তু পিন্ধাইছে ভাত আমি দুজনী খাব লৈছো তাত জেগা নাই কাৰণে ইয়ালৈ আহি গৈছে ঘৰত ভাত লৈ এডাল বিয়াৰ মালা দেই এডাল বিয়াৰ মালা বেগ চেগ লৈ ওলালে আৰু সেইপিনে এইহে বেগ নাই লোৱা কেঁচুৱা লৈ ওলাইছে একদম পুৰা এতিয়া আমি হোটেললৈ গৈ আছোঁ আমি কোনো ৰেডি হোৱা নাই তাত গৈ মানে ৰেডি হ'মগৈ এইপিনে ৰিংকিয়ে পাৰ্টি মেকআপ কৰিব বোলে সেইকাৰণে মাফিজা তাত আহিছে মেকআপ ষ্টুডিঅ'ত মেকআপ কৰিব মেকআপ কৰা নাই বাৰু এতিয়া কৰিব আৰু ময়ো ইয়াতে ওলাই ল'লোঁ ধুনীয়াকৈ মোৰ ওলাই হৈ গ'ল মোৰ এয়া ধুনীয়াকৈ ওলাই মেলি হৈ গ'ল আৰু এইযোৰ কাপোৰ পিন্ধিছোঁ মই তাৰপিছত ৰিংকি ওলাই আছে ৰিংকি মানে কমপ্লিট হৈছে আৰু এয়া ৰিংকি ৰেডি হৈ আছে মই ৰেডি হৈ গ'লোঁ এই আন মাস্কাৰ নালাগে বৌ এয়া তাইৰ ফাইনেল লুকটো পূৰা মৰম লাগিছে তাই যেন তাইৰহে বিয়া লাগিছে অন্নপ্ৰসন লগাই নাই তাই পোৱালিটোৰ বহুত ধুনীয়া লাগিছে আমি দুজনী গৈ আছোঁ হোটেললৈ আমি হোটেল আহি পাই গ'লোহি ইয়াতে আজি পাৰ্টি দিছে ইয়াৰ ৰিংকি নানামা কিয় হোটেলত সোমালোঁ এইপিনে আহি কেক বনাই আনিছে কেকটো পিছত দেখাম দেই কেকটো ডাঙৰে হ'ব চাগে ন এয়া কেক বনাই আনিছে হোটেলত সোমাই গ'লোঁ এইজনী পিহু আৰাধ্যা যিহেতু হোটেলৰ টপ ফ্ল'ৰত মানে ৰিচিপশ্যনটো দিছে সেইকাৰণে আহিয়ে কি একদম খোৱা জেগাই পালোহি এয়া চব লগৰবিলাকে খাই আছে আৰু মানুহবিলাক অহা ষ্টাৰ্ট কৰিয়ে দিলে বহুতখিনি মানুহ আহিছে এতিয়ালৈকে কিন্তু ৰিংকি এতিয়ালৈকে অহাই নাই মই ওপৰলৈ গুচি আহিলোঁ তাই আকৌ চেণ্ডেল পিন্ধিব গ'ল মই সেইকাৰণে গুচি আহিলোঁ আৰু তাইৰ লগত থাকিলে ময়ো আহিব নাপাম সেয়া পোৱালিটো তাতেই আছে চাগে কাৰ লগত আহিছ কাৰ লগত অকলে মানুহটো নাহিল বন্ধুৰ লগত আহিছোঁ আই ৰিংকে দেখিয়ে পোৱা নাই এইখিনি এই আমাৰ টিকলিজনী বহি আছে আমাৰ এই ধুনীয়া ছোৱালীকেইজনী ফটো উঠিব লাগে এই অন্নপ্ৰসনত গৈছিলোঁ তো নৱবৰ্ষাই অন্নপ্ৰসন খাবলৈ অহা মানুহ দেই আমাৰ গোটেইকেইজনী সুন্দৰী প্ৰমিলা ফিল্টাৰ লগা ৰিয়েল আমি কিমান ওপৰত আছোঁ চা চবতকৈ ওপৰতো ন টপ অফ দ্য ৱৰ্ল্ডত আছোঁ টপ অফ দ্য ৱৰ্ল্ডত আছোঁ বুৰ্জ খালিফাৰ ওপৰত আছোঁ
আমাৰ ৰিংকি এতিয়ালৈকে আহিয়ে পোৱা নাই মেকআপ কৰা হ'ল এবাৰ চেণ্ডেল পিন্ধিবলৈ গৈছে মানুহ শেষে হৈ যাব खाना खावा पार्टी या सलाड অকমান দিয়ক ডালি নালাগে আইছা দিয়ক এইপিনে আমাৰ প্ৰতীক্ষাই ভেজ খাইছে মানে আজি কিন্তু বুধবাৰ কাৰণে আৰু এইপিনে আমাৰ ববিতা আগতে মই ৰিংকি আমি তিনিজনী একেলগে থাকোঁ এতিয়া লগেই নাপাওঁ এইখিনিতে মানে কেক কাটিব ডেকোৰেশ্যন কৰিছে ইয়াত কেক কাটিব তিনিটা মিলি প্লেট চাফা নকৰিলে দেই মিঠাই খাবি নাখা মিঠাই খা 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 খাই ঘৰলৈ যাওঁ ঘৰলৈ মিছা মাৰি যাওঁ আমি খাই বৈ আহিলোঁ এতিয়া আমি ঘৰলৈ যাওঁ এইটো এতিয়া ঘৰলৈ যাওঁ আৰু এইটো ভিডিঅ' ইমানতে সামৰণি মাৰি চাহ খাব সকলোৱে ভাল